নমস্কাৰ আজি মই আকৌ আপোনালোকৰ ওচৰলৈ অতি সহজতে বনাব পৰাকে এটা চিকেনৰ ৰেচিপি লৈ আহিছো তেনেহলে বলক আৰম্ভ কৰোঁ প্ৰথমতে আমি ইয়াত দিম ধনিয়া গুড়ি প্ৰায় 1.5 চামুচ তাৰ পিছত এটো দিলো কাশ্মীৰী লাল মিৰ্চ আৰু অলপমান মিট মছলা দিম গুটেখিনি একেলগে দি দিম তাৰ পিছত অলপমান বহুত বেছি নহয় জিৰা ইয়াত একেবাৰে কম পৰিব জিৰা একেবাৰে কম এতিয়া এয়া দিলো হালধি জুখমতে দি আৰু সোৱাদ অনুসৰি নিমখ মই প্ৰথমতে কমাই দিছো কাৰণ পিছত দৰকাৰ হলে আকৌ দি দিম আদা নহৰু আৰু জালুকৰ পেষ্ট দিছো 2 চামুচ অলপমান তেল দি দিম অলপমান কাটি থোৱা পিয়াজ দি দিম আৰু তেল দিলো ইয়াতে তেল এটো কাৰণে দিছো এখিনি ভালকে খানি লম তেল এটো কাৰণে দিলো কাৰণ এতিয়া তেলটো দিলে পিছত আমি তেলটো কমাই দিলেও হ'ব আৰু কিছুমানে হয়তো ৰেচিপি বিলাক ভাল নহয় বেলেগৰ নিচিনা নহয় বুলি ভাবে যে বহুত কম তেলতে বনাই আমি দেখোন বনালে ভাল নহয় এনে ধৰে অলপমান আগে তেল দিব পিছত যেতিয়া মাংসখিনি বনাব মেৰিনেট কৰি থোৱাৰ পিছত তেতিয়া অলপ তেল দি পেলাই পিয়াজ দি দিলে তেতিয়া আপোনালোকৰ খুব কম তেলতে বনাব আৰু খুব ভাল হয় আপোনালোকে দেখি থাকিব বাৰু ভিডিওটো স্কিপ নকৰিব চাই থাকিব মই আৰু মাজে মাজে কিছুমান কথা কৈ থাকিম এতিয়া এখিনি ভালদৰে খানিম এখিনি আমাৰ প্ৰায় খানা হৈ গৈছে এখিনি এতিয়া আমি প্ৰায় আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰি ৰাখি দিম আধা ঘণ্টা প্ৰায় হৈ গৈছে এতিয়া মই ইয়াতে এটা কেৰাহী পাতি দিম মোৰ কেৰাহী প্ৰায় গৰম হ'ল এতিয়া ইয়াতে মই এটা জাস্ট অলপ তেল দিম দেখিছে আপোনালোকে মই প্ৰায় 2 টেবল স্পুন তেল দিছো ইয়াতে মই বাকি থকা পিয়াজখিনি এটা দি দিম পিয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব ইয়াতে মই এতিয়া পিছি লোৱা বিলাহীখিনি দি দিম ইয়াত মই সৰু সৰু 3টা বিলাহী লৈছো এখিনি ইয়াতে এতিয়া মই দি দিম মোৰ বিলাহীখিনি প্ৰায় ভাজা হৈছে আৰু প্ৰায় 2-3 মিনিট মান মই ভাজিম এতিয়া এয়া আমাৰ বিলাহী ভজা হৈ গৈছে পিয়াজ আৰু বিলাহীৰ যিখিনি ভাজিছিলো ইয়াতে এতিয়া মই মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম খুব ভালদৰে লৰাব লাগিব কেইটুকুৰমান আলু দি দিছো ইয়াতে এতিয়া মই
এইখিনি মই খুব ভালদৰে লৰালোঁ। এতিয়া গেছটো মই মিডিয়ামত দি দিম। মিডিয়ামত দি পেলাই মই ঢাকোন লগাই থৈ দিম। মাজে মাজে চেক কৰি থাকিম যাতে মাংসটো তলত ধৰি নাযায়। আৰু চাব, অলপ যদি তলত ধৰা নিচিনা লাগে তেনেহ'লে আপোনালোকে অলপ অলপ পানী ছটিয়াই ছটিয়াই মাংসটো ভাজি থাকিব পাৰে। এয়া মই মাংসখিনি এতিয়া উদঙালোঁ। মই মাজে মাজে মাংসখিনি চাই আছিলোঁ। প্ৰায় 2-3 মিনিটৰ মূৰে মূৰে মই লৰাই আছিলোঁ। আৰু এতিয়া এইখিনি মই প্ৰায় 15 মিনিটমান সময় এনেদৰে ঢাকোন মাৰি মাৰি ভাজিলোঁ। এতিয়া দেখিছে মোৰ প্ৰায় ভজা হৈ গৈছে। এতিয়া গেছটো বঢ়াই দি মই প্ৰায় 2 মিনিট সময় হাই ফ্লেমত ভাজিম। তাৰপিছত পানী দি দিম। এয়া মই ইয়াত পানী দি দিছোঁ। আপোনালোকৰ যিটো জোখ, গ্ৰেভিৰ যিটো জোখ সেইটো হিচাপত পানীটো দিব পাৰে। মই এয়া প্ৰায় 3জনমান মানুহৰ কাৰণে বনাইছোঁ, সেই হিচাপত মই পানী দিছোঁ। এতিয়া গেছটো বঢ়াই দি উতল আহালে মই এইখিনি সিজিবলৈ দিম। আৰু যেতিয়া সিজিব, পানীটো অলপ কমিব, তেতিয়া মই বন্ধ কৰি থৈ দিম আৰু আমাৰ মাংস ৰেডি হৈ যাব। এয়া আমাৰ মাংস হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম।